আচলতে হিন্দী বা উর্দুত এটা শব্দ আছে বড়কপন বা গ্ৰেটনেছ মহানতা আসলে মহান অনুভৱ এই সকলে হল মহান অনুভৱৰ উদাহৰণ এদি সময় কম আৰু আমাৰ শিল্পী ঘৰুৱা শিল্পী সকলো এখন ঘৰুৱা ফাংচন ঘৰুৱা শিল্পীও বহুত আছে সময় কম তাৰ মাজত মোক মাজলৈ আনি আৰু অকণমান সময় খৰচ কৰিছে কিন্তু এই যিখিনি কথা ভৱেশে ক'লে বা মই এইখিনি হ'ল তেওঁলোকৰ মহানতাৰ নিদৰ্শন আচলতে আৰু ভৱেশৰ যিটো গীতৰ কথা কৈছে যিটো এলবামৰ সেইটো মই একো নাই কৰা মোক কৰিবলৈ কাম কৰিবলৈ সুযোগ দিয়াৰ কাৰণে ভৱেশৰ ওচৰত মই চিৰকৃতজ্ঞ থেংক ইউ এইটা ভুল বাৰ্তা যাব এটা নহয় না গান এটা যেতিয়া অলংকাৰ বা যিকোনো মই ইমান আৰু মিউজিকৰ বিশেষ দূৰলৈ নাযাওঁ আৰু মানে ডিষ্টাৰি খুলিবলৈ নাযাওঁ যিখিনি এখেতে সজাই পৰাই ওলাইছে খুব ধুনীয়া তাতকৈ কি ক'ম আৰু ভদ্ৰৰাই যিখিনি কৰিছে সেইটো